নমস্কাৰ বন্ধুসকল, আটাইলৈকে স্বাগতম জনাইছোঁ। মই মৃণালে মোৰ নতুন এটি ভিডিঅ'লৈ আৰু ধুনীয়া পৰিৱেশ থাকিলে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ সদায়। গতিকে পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আছোঁ খুব ধুনীয়া পৰিৱেশৰ মাজত। কোৱা হয় যে গাঁৱৰ পৰিৱেশ সঁচাকৈ সুকীয়া। সেই সুকীয়াৰ অন্য এটি নান্দনিক দৃশ্য মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সেয়া চাহ বাগান, বাগিচাৰ কাষতে এখন নৈ, খুব ধুনীয়া। একদম কাষৰ পৰা দেখুৱাই আছোঁ। লগতে এইফালে এখন আছে দলং, খুব ধুনীয়া। আৰু এইফালে আছে মহবিলাকে আচলতে পানীত গৰম হৈছে যিহেতু, গতিকে এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ঠাণ্ডাটো লৈ আছে। ওচৰৰ পৰা দেখুৱাই আছোঁ ধুনীয়া পৰিৱেশটো। আপোনালোকে এনজয় কৰক, মই খুব ধুনীয়াকৈ এনজয় কৰি আছোঁ। গতিকে খন্তেক সময় আপোনালোকেও চাওক। পথাৰৰ কাষত, বাগিচাৰ কাষত বোকা। গাঁও থাকিলে আচলতে পথাৰৰ কাষত বোকা থাকিবই, কিন্তু ইও এটা মজা। এই আছে নৈৰ কাষত অপূৰ্ব প্ৰকৃতিক সৌন্দৰ্য। আৰু এইখনে হৈছে দূৰৰ পৰা দেখুৱাইছিলোঁ খুব ধুনীয়া দলংখন। সৰুকৈ হ'লেও সাংঘাতিক ধুনীয়া, আৰু দলংখনে পৰিৱেশটো আৰু ধুনীয়া কৰি তুলিছে। গতিকে সৰুকৈ ভিডিঅ'টো দিলোঁ আপোনালোকক ভাল লাগিব বুলি, আৰু ধন্যবাদ জনাইছোঁ আটাইলৈকে ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ। জয় অসম।